এদিনাখন এজনী বুঢ়ী আইতা মন্দিৰত অহাত এটা ভিখাৰী লগ পাইছিল বাহিৰত বহি থকা সময়ত। আৰু তেতিয়া কি হ'ল ঘটনাটো চাওঁচোন আহক। কিবা দান কৰক আইতা, মই 4 দিনৰ পৰা একোৱে খোৱা নাই। আইতা দিয়ক না, মই একোৱে খোৱা নাই 4 দিনৰ পৰা। দান কৰক, ভগৱানে আপোনাক মংগল কৰিব। আইতা দান কৰক, মই আপোনাক আশীৰ্বাদ দিম, আপুনি মোক দান কৰক। মোৰ ওচৰত খুচুৰা পইচা নাই নহয়। মোৰ ওচৰত 500 টকীয়া এটা আছে, খুচুৰা নহ'ব নহয়। তোমাৰ ওচৰত ওলাব জানো? মই কেনেকৈ দিওঁ? আপোনাক কিমান খুচুৰা লাগে মই দিব পাৰিম। যিমান লাগে আপুনি মোক কওক। 500 টকা সাধাৰণ, নহ'লে আপুনি মোক ফোন পে' কৰিও দিব পাৰে। কি? নহ'লে আইতা ঘৰত ৰুটি বনোৱা আছে নেকি? নহ'লে ঘৰলৈ নি মোক ৰুটিকে খুৱাওক। আইতা আপুনি পইচাও নিদিয়ে যেতিয়া, মোক আপোনাৰ ঘৰলৈকে মাতি ৰুটিকে খুৱাওক। নহ'লে হেৰি নহয় বোপাই, মোৰ ঘৰত কালি বনোৱা ৰুটি আছে, তুমি খাবা জানো? আইতা হ'লেই হ'ব, মই খাম। তেন্তে বোপাই কাম এটা কৰিবা, মই আজি বনাই থ'ম, তুমি কাইলৈ খাবা দেই।